নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ পূৰ্ণ হৈ থকা আমাৰ অসমখন বাৰেৰহণীয়া কৃষ্টিৰে সমৃদ্ধ। সকলো জাতি জনগোষ্ঠীৰে নিজস্ব কৃষ্টি সংস্কৃতিয়ে সকলোকে এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। অনৈক্যৰ মাজত ঐক্যৰ বান্ধোনে বৃহত্তৰ অসমীয়া জাতিৰ সৃষ্টি কৰিছে। সুৰ সমলয় এক বিশেষ অনুষ্ঠান। অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীৰ কৃষ্টিৰ প্ৰতিফলিত কৰা এই মনোগ্ৰাহী অনুষ্ঠানে খেৰাজখাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভাত সকলোকে মন্ত্ৰমুগ্ধ কৰে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এই অনুষ্ঠান উপভোগ কৰি সকলোৱে ভূয়সী প্ৰশংসা লাভ কৰে। আহকচোন আমিও একেলগে অনুষ্ঠানটি উপভোগ কৰোঁ। गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे